হেল্ল' বন্ধু বান্ধৱীসকল, আজি অকণমান মই ঘিউ বনাইছিলোঁ ঘৰত আৰু সেয়েহে মই বোলো আপোনালোককো ভিডিঅ'টো দেখুৱাই দিওঁ কেনেদৰে বনাইছিলোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে, ঘিউখিনি একেবাৰে হালধীয়া কালাৰ হৈছে, একেবাৰে গোন্ধটো ইমান ধুনীয়া হৈছে। আৰু আহক মই ভিডিঅ'টো কেনেকৈ বনাইছোঁ ভিডিঅ'ৰ সহায়েৰে আপোনালোকক দেখুৱাই দিওঁ। এয়া মই মানে সদায় যে গাখীৰ আনো, সেই গাখীৰৰ পৰা উতলাই যেতিয়া ঠাণ্ডা হ'ব নহয় গাখীৰখিনি, তেতিয়া এখন চামনি পৰে, সেই চামনিখন বাতিত ৰাখি গৈছিলোঁ। এবাতিমান হৈছিলে সৰু বাতি এটাৰে, আৰু মই বোলো নাই আৰু বেছি দিনলৈ নথওঁ, এইখিনি মই আজি ঘিউ বনাম। আৰু এটা কেৰাহী পাতি ল'লোঁ, লৈ পেলাই কেৰাহীটো বেছিকৈ গৰম নহওঁতে মই সৰখিনি দি দিছোঁ। দি এনেকৈ লৰাই থাকিব লাগিব। দেখিছেনে কেনেকৈ ঘিউ ওলাইছে কাষেৰে, চাওক এইবোৰ ঘিউ হয়। একো মানে ভেজাল নাই, বিৰাট সহজ ঘিউ বনাবলৈ। মাত্ৰ আপুনি গাখীৰৰ সৰখিনি সদায় ৰাখি যাব। সদায়তো গাখীৰ উতলায়ে, ঠাণ্ডা হ'লে যেতিয়া এখন হালধীয়া কালাৰৰ চামনি পৰিব সেইখন ৰাখি থৈ দিব, সেইখিনি সৰ বুলি কয়। আৰু সেইখিনি ৰাখি জমাই যেতিয়া হ'ব, তেতিয়া আপুনি এনেদৰে পাত্ৰ এটাত এনেকৈ ঘিউ বনাব। এনেকৈ আপুনি ভাজি ৰংচোৱা যেতিয়া হ'ব নহয় এই ঘিউখিনি, তেলটো ধুনীয়াকৈ ওলাই আহি আছে দেখিছেনে, তেতিয়া আমাৰ ঘিউখিনি হৈ যাব। আৰু আজি মই এনেদৰে বনালোঁ। এয়া মোৰ অলৰেডি ঘিউখিনি ওলাইছে, অলপমান হ'ব আৰু যি হয়। এয়া ধুনীয়াকৈ মই দেখিছেনে বাতি এটাত ওলাই লৈছোঁ, বগা বাতিটো লৈছোঁ যাতে ধুনীয়াকৈ ঘিউখিনি পৰিষ্কাৰকৈ দেখা পাওঁ। এয়া চাওকচোন, বা আপোনালোকেও দেখা পায়। এয়া ধুনীয়াকৈ ঘিউখিনি মানে একাপমান ওলালেই চাগে, একাপতকৈ অকণমান কম হ'ব দিয়ক, একাপমানতকৈ অলপ কম হ'ব আৰু সৰু কাপ এটাৰে অকণমান হ'ব। আৰু যিয়ে নহওক, বেছি হ'লে আকৌ গোন্ধাই যাব বুলি ভয় লাগে যে, সেয়া। আৰু মোৰ অন্নপূৰ্ণা ঘিউৰ বটল এটা ধুনীয়াকৈ তাতে মই ষ্ট'ৰ কৰিলোঁ, কিন্তু ঘিউখিনি ঠাণ্ডা হোৱাৰ পাছতহে আপুনি বটলত ভৰাব, গৰমে গৰমে নভৰাব। তো এইটোৱেই আছিল ঘিউ বনোৱা ৰেচিপি। ভালে থাকক, সুস্থ থাকক। ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট এটা কৰি দিব। বাই বাই, আজি আহিলোঁ দিয়ক।